তোৰ কিনো হ'ল ধুনীয়া হাঁহিটো কিনি গ'ল পঢ়াত ভাল ল'ৰা তোৰ কিনো হ'ল শুনিছো পঢ়াবোৰে নি গ'ল। নমস্কাৰ বন্ধুসকল, পুনৰ মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আকৌ পুনৰ ওলাই আহিছোঁ, ক'ত যাম কি কথা আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু গম পাই যাব। তো ফ্ৰেণ্ড, আজি আকৌ পুনৰ ওলাই আহিলোঁ। দেখিছে ককাৰ লগত আজি যোৰহাট ফালে যাবলৈ ওলাই আহিছোঁ ঘৰৰ পৰা লকডাউনৰ মাজতে। মাস্ক আছে কিন্তু মাস্ক লগত তেতিয়া লগোৱা নাই। তো চাই থাকক ভিডিঅ'টো, যদি কেনেকৈ ভাল পায় তেতিয়া লাইক কমেণ্ট কৰি দিব আৰু। আহি আমি কেতিয়া ৰঙামাটি পাইছোঁ। একদম বিৰাটেই ভাগৰ লাগিছে। মোৰ কি হয়, গাড়ীত উঠিবলৈ একদম বিৰাট ভাগৰ লাগে। বাইকত ভাল লাগে বাইকৰ জাৰ্ণিটো, কিন্তু গাড়ীত একদম বেয়া লাগে। তো ভিডিঅ'টো চাই থাকক, নেক্সট ভিডিঅ' দেখাম যোৰহাট কিয় গৈছিলোঁ। তো বাই বাই। ধুনীয়া ল'ৰা তোৰ